নমস্কাৰ। আজি জেঠ মাহৰ 26 তাৰিখ 10 জুন শুক্ৰবাৰ 1944 শকাব্দ 1429 ভাস্কৰাব্দ 2022 ইংৰাজী চন। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছিল 4:32:08 সূৰ্য অস্ত 6:08:34। আজি শুক্ল দশমী তিথি, দিনৰ ঘণ্টা 7:26:34 নক্ষত্ৰ চিত্ৰা, ৰাত্ৰি ঘণ্টা 3:34:34। আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক চিন্তা, সমস্যা বৃদ্ধি, বয় বৃদ্ধিৰ যোগ দেখা যায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ নতুন বন্ধু লাভ, কৰ্মত উন্নতি, সুযোগ লাভৰ যোগ দেখা যায়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সুনাম অৰ্জন, নতুন উদ্যম, কৰ্মত সাফল্য আদি শুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মবৃদ্ধি, ব্যস্ততা, অস্থিৰতা আদিৰ যোগ দেখা যায়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সন্মান লাভ, শুভকৰ্ম, অৰ্থপ্ৰাপ্তিৰ যোগ পৰিলক্ষিত হয়। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দুৰ্ঘটনা ভয়, হঠাৎ সমস্যাৰ সন্মুখীন, বয় বৃদ্ধিৰ যোগ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থলাভ, হঠাৎ প্ৰাপ্তি, সাহাৰ্য লাভৰ যোগ দেখা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সুনাম অৰ্জন, আশাৰ সঞ্চাৰ, আনৰ দ্বাৰা উপকৃত আদি শুভফলৰ প্ৰভাৱ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মনত শান্তি, আধ্যাত্মিক দিশত উন্নতি, শুভ সংবাদ লাভৰ যোগ দেখা যায়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মনাশ, ধননাশ, বিবাদ আদিৰ যোগ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আনৰ সহায়, প্ৰশংসা লাভ, মনত উঠা আদি শুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ অভাৱ বৃদ্ধি, বয় বৃদ্ধি, দুশ্চিন্তাৰ যোগ দেখা যায়। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।